APHLC along akethi geding itu lapen ik marli bong marli itu ni marli itu lapen hidung korti marli itu kadowi nang itu mapan kasih song kadong pilo kadong ini tuh kejai na tu si gampang lawan ke umat ni itu nili gamat hage DC nang than lo bande SP ta tu ni pulo SP sahab ta ini tu dolong ni ke ji phalang hoji pu APHLC itu lapen DC office lo itu gherao ji pusialang itu kan jilong dah ini cuma nak somcu mata tepin lah. Ni, kalau akam dah ready. Dolong lebih kejut ni, itu sih tidak boleh lagi, itu sih lupa lagi. Nasi di sini apa ni pulau, mohon pada pen, pada ini lah pun. Kumat lah nanti malam soalan mereka. Ni cuma satu kongi, ni orang yang kongi. আমি এসপি সাহাবৰ পৰা শুনিছিলো আমাৰ APHLC সকলে বোলে দলং ভাঙিব বোলে আমি আৰু জুই জ্বলাব বোলে সেই জেংঠা ফালে তাত 3টা মান এতিয়াও কাঠৰ দলং আছে সেই এটা দলংটো তাতো 9জন মান মৰিলে নেকি তাতে কাৰণ 10 বছৰ মান হ'ল এতিয়ালৈকে কমপ্লিট কৰা নাই আৰু তাত আমি ভাঙিবলৈ দলমে নাই দলং ভাঙিলে আমাৰহে দিগদাৰ হয় আমি কৈছো আৰু কোনে এই কথাটো ইনফৰমেশ্যনটো DC আৰু SP কোনে দিলে এইটো শুনিব জানিব লাগে মই DC কৰে এইটো ইনভেষ্টিগেট কৰিব লাগে DC কৈছে ইনভেষ্টিগেট কৰি আছে মই ক'লো এইটো চুপচাপ কৰি ইনভেষ্টিগেট নকৰিব আমাক জনাব লাগে এতিয়াও আমি সাসপেক্ট কৰিবলগীয়া হয় আমি নকৰি পেলাই আমিতো কেতিয়াও নকৰো এইবোৰ বেয়া কাম এই বংগ সেনা আৰু লগতে কিছুমান RSS মানুহবিলাক কৰিব পাৰে কিন্তু এই পাহাৰীয়া RSS নহয় পাহাৰীয়া থকা পাহাৰীয়া মানুহ RSS নহয় কি বেলেগ RSS সকলে কৰিব পাৰে সেইবিলাক বংগ সেনাৰ লগতে একেলগে কাম কৰে আমি জানো সেইকাৰণে মই ইয়াত মেমৰেণ্ডামতো এইটো লিখিলো আমি মেমৰেণ্ডামটো প্ৰেচিডেণ্ট Her Excellency Draupadi Murmu, President of India, আমি মেমৰেণ্ডাম সাবমিট কৰিম through the Deputy Commissioner, West Karbi Anglong District, Hamren, Assam. আমি এতিয়া যাম তাত সাবমিট কৰিবলৈ 5 জন আমি ভাবিছিলো আমি পিছফুলি শান্তিভাৱেহে আমি প্ৰচেছন কৰিম ইয়াৰ পৰা সেই ৰেংবং হোম ষ্টেচুলৈ কৰিম বুলি ভাবিছিলো কিন্তু তেওঁলোকে এইটো কৰিব নালাগে বুলি কয় ভাবিল আমাৰ সংবিধানত আছে আমি কৰিব পাৰে এইটো কৰাটো আমাৰ কনষ্টিটিউশ্যনত আমাক ৰাইট দিছে আৰু UNO পৰা Rights of Indigenous People
UNO ডিক্লেয়াৰ কৰিছিল, ইউনাইটেড নেশ্যনছে ডিক্লেয়াৰ কৰিছে। ময়ো UNO গৈছিলোঁ, মিটিং এটেণ্ড কৰিছিলোঁ নিউয়ৰ্কত। তাতে আমাক কৈছিল যে আপোনালোকৰ ৰাইট আছে। সেইকাৰণে আচলতে আমি কৰিব লাগিছিল, আমাৰ কনষ্টিটিউশ্যন আৰ্টিকল 19 লিখা আছে, সকলোৱে যেতিয়া যুদ্ধ নাই, সেই সময়ত যেতিয়া পিছফুল সময়ত, শান্তি সময়ত আমি ক'ব খোজো, আমাৰ ভালৰ কাৰণে আমি কথা ক'ব পাৰোঁ, আমি মিটিং কৰিব পাৰোঁ, আমি প্ৰচেছন কৰিব পাৰোঁ, ৰেলী কৰিব পাৰোঁ বুলি ইয়াত লিখা আছে আৰ্টিকল 19। এতিয়া ৱেষ্ট কাৰ্বি আংলঙে CRPC 144 জাৰি কৰা নাই, তথাপি আমাক এই প্ৰচেছন ৰেলীটো কৰিব নিদিলে। এতিয়া আমি কনষ্টিটিউশ্যন ভাঙা নাই, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনহে ভাঙিছে। সেইকাৰণে কিন্তু মই জানো আমাৰ পুলিচৰ মাজতো কিছুমানটো আমাৰ সংবিধান বুলি কয়, কনষ্টিটিউশ্যন সংবিধানটো ভাঙিবলৈতো পুলিচ সকলো ইচ্ছা নকৰে, হয়নে নহয়? আমাৰ পুলিচ আৰু মেজিষ্ট্ৰেট সকলো আমাক জইন কৰিব লাগে। আচলতে যদি আমাৰ পুলিচ আৰু মেজিষ্ট্ৰেটে যদি ইণ্ডিয়ান ভাল চিটিজেন্স হয়, নাগৰিক হয়, ভাল নাগৰিক হয়, তেতিয়াহ'লে আমাৰ কনষ্টিটিউশ্যন ভাঙিবলৈ কামত তেওঁলোকে যোগ দিব নালাগে আৰু আমাৰ APHLCৰ লগতে যোগ দিব লাগে, APHLCৰ লগতে যোগ দিব লাগে আচলতে। কাৰণ আমি কনষ্টিটিউশ্যনৰ কথা, 6 শিডিউলৰ কথা হে আমি সদায় কথা পাতোঁ। আমি মিটিং গ'লে এতিয়াও মোৰ গাড়ীৰ ভিতৰত মোনা আছে, চব কিতাপ। আমি কিতাপ পঢ়িহে আমি ৰাইজক কওঁ, সঁচা কথাবিলাক কওঁ। আমাৰ মোনা খুলি পেলাই চালে পুলিচে মেজিষ্ট্ৰেটে তাত বমটো নাপাব, সেইকাৰণে মই আৰু বেছি নকওঁ, আকৌ ঘূৰি আহিম আমি তাৰ পৰা DCৰ পৰা আমি 5জন DC ওচৰত যাম আৰু এই মেমৰেণ্ডামটো ছাবমিট কৰিম। এইটো আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে। আৰু আমি নাথাকোঁতে আপোনালোকে, আমি তাত সেইফালে যাওঁতে আপোনালোকে ইয়াত নাংলিতুন তাত মিটিং বমনম lamthe বমনম আপোনালোকে ইয়াত বহি কথা পাতিব লাগিব। আমি আকৌ ঘূৰি আহিম ইয়ালৈ।